কবিতাৰ শিৰোনাম বৰষুণৰ প্ৰবাল সোঁতে উটুৱাই নিলে মৰমৰ প্ৰজাতি। লেখক জগত শইকীয়া, আবৃত্তি আৰজেৰাজ, এডিটৰ পাপু বৰা। আহিছে বানৈ নিছে উটুৱাই আমাৰে মৰমৰ আপোন ঘৰখন। কোনেনো বুজিব আমাৰে হৃদয়ৰ শব্দবোৰক। কোনো নাই আজি কাষতে আপোন বুলিবলৈ। দুটিহীন দৃষ্টিৰে বৈছে নদীও। এই মুঠিটি নিৰলাৰ বাবে ৰৈ আছো বিনাই বিনাই। নীৰৱে আছো মাথো অকলশৰে চাই। এই হীন জীৱনক ৰাখিমনো কেনেকৈ জীয়াই। আকাশৰ তৰাবোৰো লুকাব লৈছে। বিজুলীৰ ঢেৰেকনিও জাননী দিছে। কোনেনো বুজিব আমাৰ ভঙা হৃদয়খনক। অঘৰী হৈ পৰিছো আলিয়ে আলিয়ে। দুটিহীন দৃষ্টিও হৈ পৰিছে নীৰৱে। কোনেনো বুজিব আমাৰ এই বাস্তৱ জীৱনক। কিদৰে অতিবাহিত কৰিছো ঐ। কিদৰে কওঁ, কিদৰে বুজাও আমাৰ জীৱনটো কৈ। পোনাটি ৰৈছে মুখলৈ চাই। কেনেকৈ দিওঁ মই তাক মমতাৰ মৰম। বৈছে বুৱতী পোনাটি ঐ। কি ভাবে বুজাও শুন। আছো যে আমিও পেটত গামোচা মাৰি। হৌ যেন ডাৱৰহীন বৰষুণজাক আহিছে দেখিছা পোনা। সেয়া আমাৰ ধৈৰ্যৰ সীমা বগাবলৈ আহিছে। ধৈৰ্যৰ সীমা ৰেখা ভাঙিব ধৰিছে। আৰু কিমান দিন এনেকৈ জীৱন নিৰ্বাহ কৰিম। নদীৰ প্ৰবাল সোঁতে নিছে আমাৰ মৰমৰ গৰুজাককো ঐ। কি যে দুখৰ দিন আহিছে আমাৰ মানৱ জীৱনলৈ। তথাপিও আছো আৰু থাকিম আমি বুকুত নিঃশব্দৰে। নকৰো আমি কাৰোৰ অপেক্ষাৰে। ধৰিম মাথো ধৈৰ্যক আঁকোৱালি। পুনৰ গঢ়িম আমাৰ চেনেহৰ মৰমৰ প্ৰজাতি। নিৰুপায় নিৰাশ হৈ পৰিছো আমি। কিন্তু বুকুত বান্ধিছো বহু সপোন কল্পনাৰ দীঘলীয়া ৰচনা বাস্তৱ জীৱনত।